নমস্কাৰ, মই মুন্মি মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় সকলো ভালে আছে আৰু ভালে কুশলে থাকক তাকে কামনা কৰিছোঁ। আজি বহুত বেছি গৰম পৰিছে। শুই উঠি অলপ সোনকালে উঠিলোঁ, শুই উঠি হেনাৰ লগালোঁ মূৰতে। চুলি মই ধুই এতিয়া শুকালেগৈ প্ৰায়। দেউতাক থাকোঁতে লগাবলৈ ভাল, কাৰণ ইয়াক মই লৈ থাকোঁ। বন্ধৰ দিনত কি হয়, বহুত বেছি কাম ওলাই, কেতিয়াবা পাহৰি থকা হয়। এইবাৰ দেওবাৰে মই বোলো লগাম, সেনেকৈ থাকি গ'ল, লগোৱা নহ'ল। আজি ঘপককৈ মনত পৰিলে, গুলি লৈ ৰাতিপুৱাই সেই হেনাৰ লগালোঁ। ইয়াক লৈ থাকিলে প্ৰব্লেম হয়, যিহেতু দেউতাক থাকোঁতে পটাপট লগাই ল'লোঁ আৰু যোৱাৰ আগে আগে মই ধুলোঁ। ধুই আজৰি হ'লোঁ। এতিয়া সি শুই আছে, দেউতাক ওলাই গ'ল। ৰাতিপুৱা এবাৰ গা ধুলোঁ। গা ধোৱাৰ পাছত মূৰ চুৰ চব ধুই ধুনীয়াকৈ, আচলতে কি হয়, হেনাৰবিলাক যদি আমি মূৰটো ধুই লগাওঁ তেতিয়া ভালকৈ লগা হয়, মানে লাগে সেইবাবে। আৰু চুলিবোৰ পকিবলৈ ধৰিছে যিহেতু। আপোনালোকে যদি আপোনালোকৰ কাৰোবাৰ মানে অভিজ্ঞতা আছে দেই, চুলি মানে পকাৰ পৰা ভাল হোৱা, তেতিয়াহ'লে মোক জনাবচোন, কি ঘঁহি আপোনালোকে সুফল পাইছে। মোৰ আচলতে বয়স বুলি নহয়, বয়স হোৱা নাই পকিবলৈ, মানে পকাৰ বয়স হোৱা নাই আচলতে। মাজতে বহুত বেছি টেনশ্যন মানে হৈছিলে। মানুহৰ চিন্তাটো চুলি পকে, বা ধৰক পানী বেয়া হ'লে চুলি পকে, বা লেতেৰা হৈ থাকিলে তেনেকুৱা হয়। মোৰ ধৰক টেনশ্যন আৰু পানী বেয়া। এটা সময়ত আমি যিহেতু সেই বাহিৰত থাকিলোঁ 5-6 মাহমান, তেতিয়া পানীখিনিও বেয়া আছিল, মানে কি নিমখীয়া পানী, সেইবাবে চাগে তেতিয়াৰ পৰাই ষ্টাৰ্ট হ'ল মানে চুলি পকিবলৈ, আৰু টেনশ্যনতো হ'ল আচলতে। আৰু আপোনালোকে যদি মানে কাৰোবাৰ পকিছে, ভাল পাইছে, মানে সুফল পাইছে, তেতিয়া মোক কমেণ্ট কৰি জনাব, কি ঘঁহি আপোনালোকে সুফল পাইছে। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি ল'লোঁ। এতিয়া সি শুই থাকোঁতে, নহ'লে মই ষ্টাৰ্ট কৰা নহ'ব। উঠিলে তাক গা পা ধুৱাব লাগিব, খুৱাব লাগিব, আজৰি কৰিব লাগিব, সেইবাবে। আৰু দিনটো তাৰ লগতে লাগি থকা হয়, সেইবাবে। আৰু ভিডিঅ'টো চাই যাব আপোনালোকে। কি ভাবিছিলোঁ অলপ দেৰি শুব, কিন্তু ভিডিঅ' কৰি থাকোঁতে খনমানিটো উঠি গ'ল। এতিয়া তাক মালিচ দিম। মালিচ দিয়াৰ পাছত গা ধুৱাম, তাৰ পাছত খুৱাম। নহয়, উঠিলা তুনু, উঠিলা। মানে সি ইভাগে মানে মানুহ নেদেখিলে কান্দে, কিন্তু মই যদি এনেকৈ কথা কৈ থাকোঁ, সি হাঁহি থাকে ধুনীয়াকৈ, মুখলৈ চাই চাই, সেইটো কাৰণে ভাল লাগে। আৰু তাক মই এতিয়া মালিচ দিম মানে কি, তাক মই মালিচ যিটো মালিচ কৰে তেল, মাছাজ অইলটো আছে, কিন্তু সেইটোৱে নকৰোঁ, যিহেতু গৰম ছিজন বেছি পৰিছে, সেইবাবে মই গৰম ছিজনটো আচলতে নাৰিকল তেলটো ব্যৱহাৰ কৰিছোঁ। আৰু এটা কথা, নাৰিকল তেল এইটো ব্যৱহাৰ কৰিছোঁ, এইটো এল'ভেৰা, এইটো দেখিছে নাই জানো, এল'ভেৰা। মই বেক কেমেৰা কৰি দেখাম দেই। এইটো এল'ভেৰা, ধৰিব পাৰিছে নাই জানো। আচলতে কি হ'ল, শেষ হৈছে যে, মানে এয়া এল'ভেৰা। এই তেলটো দি মই তাক মালিচ কৰোঁ, কাৰণ যিহেতু সিহঁতৰ স্কিনটো বহুত চেঞ্চিটিভ, সেইবাবে নাৰিকল তেলটো মই ব্যৱহাৰ কৰোঁ। খজুৱতিও নহয় নাৰিকল তেলটো দিলে, আৰু স্কিনটো বহুত কোমল হৈ থাকে, সেইবাবে সেইটো মই ব্যৱহাৰ কৰোঁ। আৰু এনেও সিহঁতৰ স্কিনটো কোমলে, তথাপিতো যিবিলাক খজুৱতি থাকে সেইবিলাক দূৰ হয়, নাৰিকল তেলটোৱে দূৰ কৰে, বা এল'ভেৰাটো আমাৰ স্কিনৰ কাৰণে কিমান ভাল, সেইটো কাৰণে মই সেইটোৱে মালিচ কৰোঁ। আৰু যদি আপোনালোকে কোনোবাই এনেদৰে মালিচ কৰে, তেতিয়াহ'লে নাৰিকল তেলটো ব্যৱহাৰ কৰিব, বিশেষকৈ গৰম ছিজন। মই ঠাণ্ডা ছিজনত মই মিঠাতেল ব্যৱহাৰ কৰোঁ। মিঠাতেলতে অকণমান আজৱাইন দিওঁ, ৰচুন দিওঁ, পিঁয়াজ, সকলোখিনি দি মানে চাকনিত চেকি এটা মই বটলত ভৰাই লওঁ, তাৰ পাছত ইয়াক মই মালিচ কৰোঁ। আচলতে কি হয়, মিঠাতেলটো কিন্তু বুকুত কেতিয়াও লগাব নালাগে দেই, বুকুত কেতিয়াও নলগাব। সেইটো মানে যদি নাজানে, সকলোৱে জানে, মই ভাবিছোঁ সকলোৱে জানেই সেইটো কথা, বুকুত কেতিয়াও বাচ্ছা মিঠাতেল লগাব নালাগে। বাচ্ছা বুলি নহয়, হেনো ডাঙৰো লগাব নালাগে ডক্তৰৰ মতে। আৰু সেইবাবে বুকুৰ পৰা তলৰ যিখিনি অংশ আছে সেইখিনিহে মই মালিচ কৰোঁ। নহয়, এতিয়া কণমানিটোক গা ধুৱাওঁ, তাৰ পাছত কি দেখাম আপোনালোকে ভিডিঅ'টো চাব। নাযায়, আমি এতিয়া জজ কৰিম। ৰাজক মালিচ দিয়া হৈ গ'ল। আৰু এইখিনিতে কথা এটা ঘপকৈ মনলৈ আহিলে, যদি নতুন মাতৃ কোনোবাই চাই আছে, তেওঁলোকে যদি নাজানে আৰু মই কেনেদৰে দিওঁ, তাকে অকণমান দেখাই দিম আপোনালোকক। যদি বিচাৰে দেই, যদি বিচাৰে কমেণ্ট কৰিব মোক, মই কেনেদৰে মালিচ কৰিছোঁ বা কেনেদৰে দিব লাগে, তাক মই ভিডিঅ' এটা প্ৰস্তুত কৰিম যদি আপোনালোকে বিচাৰে। আৰু এইফালে আমাৰ ধুনধুনকৈ এইফালে মালিচ কৰি দিলোঁ, শুই আছে। আৰু এতিয়া মই পানী গৰম কৰি থৈছোঁ, তাক গাটো ধুৱাই ল'মগৈ। এতিয়া মই কিটচেনত আৰু অকণমান
আপোনালোকৰ লগত এটা শ্বেয়াৰ কৰিবলৈ লৈছোঁ। মই আজি যিহেতু মোৰ স্বাস্থ্যৰ বাবে খুবেই দৰকাৰী, মোৰ বুলিয়ে নহয় আপোনালোকৰ বাবেও দৰকাৰী, সেইবাবে ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ। যিহেতু গৰম বহুত পৰিছে নহয় জানো, গৰমৰ বাবে বহুত বেছি উপকাৰী। আৰু সেয়া হৈছে এয়া দেখিছে নহয়, মই ফ্ৰিজত ৰাখি থৈছিলোঁ ঘপককৈ, যিহেতু বেয়া হৈ যায় সেইবাবে। আৰু পেপাৰে হেনো মেৰিয়াই থ'ব লাগে। আৰু এটা টিপছ দি দিছোঁ, পেপাৰে মেৰিয়াই থ'লে মানে ভাল হৈ থাকে হেনো। আচলতে মই কৰি পোৱা নাই, মই পাইছিলোঁহে এঠাইত। এগৰাকীয়ে সুধিছিলে যে কল কেনেদৰে ভালকৈ ৰাখিব পাৰি সেইবুলি সুধিলত বহুতে উত্তৰ দিছিলে তেনেদৰে, মানে কাগজে যদি মেৰিয়াই থোৱা হয় ফ্ৰিজৰ ভিতৰত তেতিয়া ভাল হৈ থাকে হেনো। আৰু যি কি নহওক মই ষ্টাৰ্ট কৰোঁ, মই কি দেখাবলৈ লৈছোঁ আজি তাকে। আৰু গাখীৰ সেইফালে দি কি হ'ল পাহৰিছিলোঁ। গাখীৰ দিলে মোৰ সদায় তেনেকুৱাই হয়, মানে যদি গেছটো মই বঢ়াই থওঁ মোৰ গাখীৰ পৰিব। মই সেইটো কাৰণে গেছটো কমাই আজিকালি একদম শুকাই যাওক লাগে কমাই লৈ, কেতিয়াবাতো মানে কি দেৰি হ'লেওতো আহি পামহি, সেইবাবে একদম সদায় কমাই দিওঁ। এতিয়া ঘপককৈ মানে গাখীৰখিনি দি মই ভিতৰলৈ গ'লোঁ। মই ভীমকলকেইটা এনেদৰে গুচাই ল'লোঁ আৰু অকণ ইয়াত অকণমান ক'লা দাগ হৈছিলে, যিহেতু মই সেইবিলাক আঁতৰাই পেলালোঁ। আৰু আমাৰ স্বাস্থ্যৰ বাবে বহুত বেছি উপকাৰী। ইয়াত থাকে ধৰক কেলছিয়াম, পটেছিয়াম সকলোখিনি থাকে। আৰু পটেছিয়াম থকাৰ বাবে আচলতে কি হয়, যিবিলাকৰ প্ৰেছাৰ হাই তেওঁলোকৰ প্ৰেছাৰটো কণ্ট্ৰল কৰাত সহায় কৰে। আৰু বেবীৰ কাৰণেতো বহুত ভাল। বেবীক কি হয়, এই ওপৰৰ এইটো এৰুৱাই পানীৰ লগত বা গাখীৰৰ লগত খোৱালে বহুত বেছি ভাল। মানে আগতে ধৰক আমি কল খাওঁ, আইতাহঁতে কয় যে কল খালে মানে শক্তি হয়, গাত শক্তি পায়। আৰু মই এইটো লৈ লৈছোঁ, ইয়াত এই জাৰটোতে মই কলখিনি কাটি ভৰাই দিম। যিহেতু গৰম বহুত বেছি পৰিছে সেইবাবে গৰমৰ কাৰণে বহুত বেছি ভাল ভাবিলোঁ আজি এনেদৰে পানীটো মিষ্টাৰকো দিম অহাৰ পাছত। মানে সেইবাবে এইখিনি 3 ঘণ্টামান মই এনেদৰে তিয়াই ৰাখিম। ইয়াতে এই জাৰটোতে অলপ পানী দি দিম আৰু 3 ঘণ্টাৰ বাবে মই তিয়াই ৰাখিম। আৰু যিটো মানে ইয়াত ধৰক যিখিনি ভিটামিন থাকে, যিখিনি লাগতিয়াল আমাৰ স্বাস্থ্যৰ বাবে ভিটামিনছ থাকে, সকলোখিনি মানে পানীত গুচি যাব। আৰু বাচ্ছাকো দিব পাৰে দেই, কোনো কথা নাই। এনেকৈ যদি ভীমকল নাখায়, কল খাই বেয়া পায়, তেতিয়াহ'লে বটল ফিডিং মানে কি ধৰক 6 মাহৰ তলৰ বাচ্ছাক আপোনালোকে বটলত ভৰাওক, পানীটো চেকক দেই, চেকি লৈ বটলত ভৰাই খাবলৈ দিয়ক। অকণমান পাৰিলে কি বুলি ক'ম, অকণমান গৰম পানী মিক্স কৰি দিব সিহঁতক দিওঁতে আচলতে। আৰু মোৰ যিহেতু এইখিনি হৈ গ'ল, এতিয়া হ'ব 3 গ্লাছৰ জোখৰ দিছোঁ। আৰু এয়া মই ইয়াতে দিম কেইটামান কিচমিচ, অপশ্যনেল দেই, আপোনালোকে নিদিলেও কোনো কথা নাই। আৰু মই ইয়াতে দি দিম পানী 2-3 গ্লাছ, বৰ বেছি দিয়া নাই, পানী দি দিম। ভীমকলটো আমাৰ গেছৰ বাবে বহুত বেছি ভাল, শৌচ খোলোচা কৰে। ধৰক যিসকলৰ মানে পাইলছ আছে তেওঁলোকৰ বাবেও বহুত বেছি ভাল, কিন্তু গুটিটো নাখাব। মানে যদি ভীমকল খোৱা হয়, পাইলছ ৰোগীয়ে বিশেষকৈ গুটি নাখাব। আৰু আপোনালোকে কোনে এনেদৰে খায় কমেণ্ট কৰিব। মানে পানীটোলে যিহেতু ভিটামিনছখিনি গুচিয়ে যায়, কল যিহেতু মিঠা, কলটো মিঠা, পানীখিনিও বহুত মিঠা লাগে খাই, মানে ভাল লাগে, স্বাস্থ্যৰ কাৰণে যিহেতু ভাল। আপোনালোকে ট্ৰাই কৰক। এইফালে মোৰ এইখিনি দেখিছে বহুত ফুলি গ'ল। ফুলি মানে কি, পানীটো যিহেতু সোমাই যায় ন অলপ চলপ, সেইবাবে এনেকুৱা হৈ গ'ল। এয়া কিচমিচো এয়া দেখিছে ফুলি গৈছে। এতিয়া মই ইয়াতে বাকি লৈছোঁ, আপোনালোকে চাকনিয়ে চেকিব পাৰে দেই। মই 1 গিলাচ তেনেকৈ উলিয়ালোঁ, আৰু 1 গিলাচ এইডালে মই এনেদৰে এইখিনি ভাঙি দিম। এইখিনি যিখিনি মানে ইয়াতে সোমাই গৈছে ৰসখিনি, তেতিয়া ওলাই যাব। আৰু মই এনেদৰে চাকনিত চাকি ল'লোঁ এইখিনি ভালদৰে। এগিলাচ হৈছে চাকি লোৱা আৰু এগিলাচ হৈছে নোলোৱা। এগিলাচ পূৰা ডাঠ হৈ গ'ল। আৰু যদি আপোনালোকে এনেদৰে খোৱা নাই তেতিয়াহ'লে ট্ৰাই কৰক। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, বাই বাই।